Hey everyone, welcome to my channel. আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস মানে World Environmental Day. বলকচোন আজি আমি এই দিনটো কেনেদৰে উদযাপন কৰিলো চাওঁ আৰু প্ৰথমতে আমি অলপমান বিশ্বৰ পৰিৱেশ দিৱসৰ ওপৰত কথা পাতি লওঁ। এই দিনটো আমি কিহৰ কাৰণে উদযাপন কৰিব লাগে। বৰ্তমান সময়তে আমি দেখিছোঁ কিমান মানুহে অক্সিজেন নোপোৱাৰ কাৰণে মৃত্যুমুখত পৰিছে। বৰ্তমান সময়তে বুলি নহয় তাৰ আগতো মানে 2019 WHO এটা ৰিপৰ্টৰ মতে প্ৰতি বছৰে 1.2 মিলিয়ন মানুহৰ উশাহ ল'ব নোৱাৰা ৰোগত মৃত্যুক আঁকোৱালি লয়। কিন্তু এই ৰোগটো হয় কিহৰ কাৰণে? পলিউশ্যনৰ কাৰণে। আৰু সেই পলিউশ্যনটো কোনে কৰে? আমি কৰোঁ, মানুহে কৰে। সেই পলিউশ্যনবোৰ যেনেকৈ ৱাটাৰ পলিউশ্যন, ছইল পলিউশ্যন, ডিফৰেষ্টেশ্যন, ক্লাইমেট চেঞ্জ, এই পলিউশ্যনবোৰক কেনেকৈ ৰোধ কৰিব পাৰি মানে কণ্ট্ৰল কৰিব পাৰি তাকে মানুহৰ মাজত সজাগতা আনিবৰ কাৰণে বিশ্বৰ পৰিৱেশ দিৱস পালন কৰা হয়। এই দিৱসৰ আৰম্ভণি ছুইডেন দেশৰ ৰাজধানী ষ্টকহোমৰ পৰা কৰা হৈছিলে। 1972ত প্ৰথমবাৰ পৰিৱেশ সন্মিলন আয়োজন কৰা হৈছিল য'ত 119খন দেশে অংশগ্ৰহণ কৰিছিল আৰু এই প্ৰগ্ৰামটোৰ নাম দিয়া হৈছিল ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম। বছৰৰ পৰা 1974 5 জুনৰ পৰা প্ৰতি বছৰে বিশ্বৰ পৰিৱেশ দিৱস পালন কৰা হয়। ভাৰতত প্ৰথমবাৰ সেই সময় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে প্ৰাকৃতি আৰু পৰিৱেশৰ ওপৰত চিন্তা চৰ্চা জনাইছিল। 19 নৱেম্বৰ 1986ৰ পৰা ভাৰতত পৰিৱেশ ৰক্ষাৰ কাৰণে পৰিৱেশ ৰক্ষা ল' আৰম্ভ কৰা হয়। চবতকৈ চিন্তিত বিষয় এইটো যে ৱৰ্ল্ডৰ টপ মষ্ট 20 পলিউটেড চিটিৰ ভিতৰত 15খনেই আমাৰ ইণ্ডিয়াৰ। সেয়েহে এতিয়া আমি সজাগ হ'ব লাগে আৰু আমাৰ পৰিৱেশটো নিকা কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। আপোনালোকৰ কিছুমান সৰু সৰু প্ৰচেষ্টাই আমি এখন সুস্থ আৰু সবল পৰিৱেশ গঢ়িব পাৰিম। যেনেকৈ আমি পলিথিন ব্যৱহাৰ কৰিব নালাগে, গছ কাটিব নালাগে আৰু আমি বস্তুবোৰৰ ৰিইউজ কৰিব লাগে। পাৰিলে বছৰত এটাকৈ গছপুলি ৰুব লাগে। পানীত জাবৰ জোঁথৰ পেলাব নালাগে, মৰা শৰবোৰ পেলাব নালাগে। তেনেদৰে সৰু সৰু প্ৰচেষ্টাবোৰ আমি আৰম্ভ কৰিব লাগে পৰিৱেশখন নিকা কৰি ৰাখিবলৈ। আৰু হিন্দু ধৰ্মশাস্ত্ৰবোৰতো লিখা আছে যে প্ৰকৃতিয়ে আমাৰ ভগৱান। আমি প্ৰকৃতিৰ কাৰণেই জীয়াই আছোঁ। গছে আমাক অক্সিজেন দিয়ে, আহাৰ দিয়ে। সেয়েহে আমি সদায় এই প্ৰাকৃতিখনক শুশ্ৰূষা কৰিব লাগে আৰু শ্ৰদ্ধা কৰিব লাগে। আশা ৰাখিছোঁ সকলোৱে বিশ্বৰ পৰিৱেশ দিৱস পালন কৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কিবা যদি ভুল হৈছে মোক জনাই দিব। আৰু আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ আপোনালোকৰ ইমান মূল্যৱান সময়খিনি দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে।